কিমাননো এনেকৈ দুখ কৰি কৰি কান্দি থাকিম ৰাঙলীজনীক দেখি পাবলৈও নাই বুলি অকণমান ওলাইয়ে যাওঁ নেকি বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ ঝাক ঐ ছোৱালী আনিবি ককাই ৰাঙলী নিচিনা চাই ৰাঙলী নিচিনা চাই ঐ ৰাঙলী নিচিনা চাই ধিন চাক ধিন চিকি টাক টাক ধিন ধিন মোৰ যে আজি একেবাৰে এই বিহুৱতীয়ে নচা নিচিনাকৈ একদম ঘূৰি ঘূৰি পাক পাককৈ নাচিবলৈ মন গৈছে পাই ৰাঙলীলৈ ইমান মনত পৰিছে মই বোলো এপাক সেই ৰাঙলীজনীক চাই থৈ আহোঁগৈ মোৰ আকৌ এতিয়া সেই বিয়া পতা বয়স হৈছেহে ল'ৰাই বিয়া পাতিলে বাৰু ল'ৰাই বিয়া পাতিলে বোৱাৰী ঘটিলোঁ আৰু কেইদিনমানৰ পিছত নাতি পুতি মোকো দেখিম হ'লেও বাৰু মোৰ নিজৰ মানুহ এজনী লাগে নাই বাৰু মই অকলশৰীয়া হৈ গৈছোঁ নহয় ইমান অকলশৰে থাকিব পাৰি নি বাৰু মানুহে হে আমাৰ বুঢ়ীজনী ঢুকালে দেই ল'ৰাকেইটা সেই হেৰি অলপমান ডাঙৰ হ'ল আৰু তাৰপিছতে ঢুকালে যোৱাবোৰতো গুচি গ'ল এতিয়া মোক অকলশৰীয়া কৰি থৈ গ'ল অকলশৰীয়া লাইফ বিন্দাছ লাইফ হ'ব লাগে হ'লেও মোৰ লাইফটো কিন্তু বিন্দাছ নহয় আকৌ দেই কৈ দিলোঁ আৰু মই এতিয়া সেই ৰাঙলীজনীকে বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু ৰাঙলীৰ লগত ল'ৰাই বিয়া পাতিলে এই হ'লেও বাৰু মোৰ বিন্দাছ লাইফটোত বাৰু হেৰি মানুহ এজন লাগে নহয় এই কাম বনবোৰ কৰি দিবলৈ ভাত পানী যোগাৰ কৰি দিবলৈ বোৱাৰীয়ে ছোৱালীয়ে নিদিয়া নহয় বাৰু হ'লেও মোৰ অকলশৰীয়া জীৱনটোত মোক খং বুলি ক'বলৈ লাগে নহয় বাৰু হয়নে জান মইনা মই গৈ আছোঁ তোমাৰ কাষলে কিহে যে পাইছে আমাৰ দেউতাটো কেনেকৈ গান গাই আছে একেবাৰে ডেকা লোৱা নিচিনাকৈ এই বিয়া পাতোকৈ একেবাৰে উৎপাত এই আলহী এযোৰ আহিলেও এনেকুৱাখন কৰিলে মানে লাজ লাগে নহয় আৰু খুইদেউ কেনেকুৱা ভালনে এই ভাল বিৰাট ভাল বুজিছনে তহঁতৰ দেউতাইহে বৰ জমনি কাণ্ড কৰি আছে গান গাই আছিলে শুনিলিনে এই দেউতাৰ কথা নক'ব আৰু সেনেকুৱাই আৰু এতিয়া সেই আমি ক'লেও নুশুনে আৰু সেই বিয়া পাতিম কৰি আছে তেওঁ আৰু সেই মাও আৰু সেই ঢুকুৱা কেইবাবছৰ হ'ল নহয় আৰু আমিচোন আৰু তেতিয়াচোন সৰুৱে সেইকাৰণে সেই দেউতাই আৰু এতিয়া সেই লগ সংগকে নেপায় নাই সেইকাৰণে চাগে বিয়া পাতিম বুলি কৈ থাকে আৰু পিছে মই কথা এটাহে ক'ম বুলি ভাবিছিলোঁ পাই দেউতাকে বাইকে লগ পোৱা হ'লে বাই কোন বাই দেউতা এফালে আহক বাৰু এফালে বুলি যাবলৈ ওলাইছোঁ বৰ্জহনীবোৰ এইবোৰ ল'ৰা একদম কমটি নহয় এই চিঞৰি থাকিব একেবাৰে কেলে চিঞৰি আছনো পিছফালে কাম এটা লগাই আছিলোঁ তহঁতৰ বা মানে শান্তি নাই গৈছোঁ এফালে যাবলৈ ওলোৱা সময়ত কিবা পৰা মোৰতো ক'বলৈ চিঞৰি থাক হে কেনিবা যাবলৈ দিবলৈ মানে শান্তি নাই বিয়াখন পাতিবলৈ সেই ভাবিলোঁ বিয়াখন পাতিম বুলি ৰাঙলীক আনিম বুলি তইহে আগে ছোৱালী লৈ আহিলি মই এতিয়া কেনিবা যাবলৈ ওলাইছোঁ মোক চিঞৰি থাকিবি দাদা এই মানে কথা এষাৰ ক'বলৈও শান্তি নাপায় পাই মানুহবোৰ তুমি কেনেকৈ গুচি গ'ল চাচোন বৰ আচৰিত সঁচাকৈ এই ককাই দুজন কেনেকৈ গুচি গ'ল চাচোন বা ল'ৰাটোৱে কথা এষাৰ ক'ম বুলি লৈছিলে সেই কিবা কথা ক'বলৈ লৈছে বুলি শুনি ল'ব নোৱাৰিলে সেই দেউতা আহিছিলে নহয় মাত্ৰ দেখিছিলোঁ কেনি গ'লগৈনো কিনো কবি আৰু দেউতাৰ কথা গান গাই আছিলে ৰাঙলী কানিম কিবা কিবি বুলি কিবা এটা কথা এটা কওঁ বুলি ল'লোঁ চাচোন বা গুচি গ'লগৈ নহয় এই মই বোলো হেৰি বাহিৰৰ পৰা আহি পিনে বোলো একো কাম চাম নাই বোলো সেই পাতৰ বিজনেছকে আৰম্ভ কৰোঁ নেকি বোলো সেই বুলি সেই কথা এটা পাতিম বুলি ভাবিছিলোঁহে মই বোলো সেই বলেৰো নহ'লে কিবা এচি গাড়ী এখনকে আনিম বুলি ভাবিছিলোঁ তাকে বোলো কথা এটা কওঁ বুলি ভাবিলোঁ গুচি গ'লগৈ চাচোন কেনেকুৱা যে মানুহ এইটোচোন বৰ ভাল কথা হেৰি এই এটা কবি আৰু পাছত দে তই যদি কথাটো ভাবিছ তেনেহ'লে ভালেহে কথা আকৌ ইমান দিন বাহিৰত থাকিলে এতিয়া তইতো হাজিৰা কৰিবলৈ যাবতো নোৱাৰ বা সেইখিনি কৰিবলৈও তই কেনেকৈহে কৰিবি ঠিকে আছে তেনেহ'লে এই গাড়ী এখনকে আন আকৌ তেনেহ'লে ভালহে আকৌ আপুনি বৰ ভাল কথা ভাবিছে দেই ময়ো ক'ম বুলি ভাবিছিলোঁ এই কথাটো মই বোলো হেৰি ঘৰত এইকেইদিন এনেই আছে বোলো কাম বনো নাই বোলো ঘৰত কৰিবলগীয়া কামবিলাক আছোন আৰু সেইবিলাক হেৰি আমিও কৰিব পাৰোঁৱেই খৰি চৰি কাটিব নালাগেচোন আৰু বাকীবোৰ চব কামচোন হেৰি হাজিৰা মানুহো লগাব পৰা হ'ব মই ক'ম বুলি ভাবিছিলোঁ কথাটো আপুনি যদি ভাবিছে তেনেহ'লে বৰ ভাল কথা দেই মোৰ শুনি হ'লে বৰ ভাল লাগিলে তুমিও যে মোক যে ছাপোৰ্ট কৰিছা বায়েও মোক ছাপোৰ্ট কৰিছে মোৰ আজি বহুত ভাল লাগিছে বুজিছানে দেউতাইও নিশ্চয় কথাটোত সন্মতি জনাব হয় দেই নগেন তই যে বৰ ভাল কথা এটা ভাবিলি আকৌ এতিয়ানো পটককৈ চাকৰি বাকৰি এটা বিচাৰোঁ বুলি ক'লেনো ক'ত পাৰিবি ন হেৰি আকৌ ব্যৱসায় এটা আৰম্ভ কৰোঁ বুলি ক'লেওচোন ঢেৰ টকা পইচা লাগে তই ঠিকেই ভাবিছ গাড়ী এখনকে আন তাৰপৰা পাতৰ বিজনেছকে আৰম্ভ কৰ হেৰি আৰু লগৰ কোনোবা এটাক লৈ ল'বি আৰু তেতিয়া বেছি ভাল হ'ব আৰু
আৰু আমিওচোন আছোৱে আৰু তোৰ লগত সদায় তোক সহায় সহযোগিতা কৰি যাম, তোক ছাপৰ্ট কৰি যাম নহয়, তই চিন্তাই নকৰিবি। পিছে গাড়ীখন ল'বলৈ লৈছ ল, ঠিকেই আছে। তহঁতৰ আকৌ সেই ৰিচেপশ্যনটো পতা কথা আছিলে নহয় আৰু। হ'ব দে, সেইবিলাক মেনেজ হৈ যাব নহ'লে। তই কিবা এটা কৰিবলৈ লৈছ, নানো নকওঁ আৰু। হ'ব দে, তহঁতি সেইবোৰ চিন্তা নকৰিবি, সেইবিলাক হৈ যাব। মই সেই ডিলাৰৰ লগত কথা পাতিব লাগিব, দেউতাৰ লগতো কথাটো আলোচনা কৰিব লাগিব, দেউতাই কি বুলি কয় আৰু। তাৰপৰা অহা সপ্তাহতে আনো নে এইটো সপ্তাহতে আনো জানো পাই, সোনকালে লৈ আহিব লাগিব, তেতিয়াহে বিজনেছ এটা কৰিব পাৰিম আৰু। মোৰ যে শুনিয়ে ভাল লাগিছে বা কথাটো। পাৰ্টিটো ডবলকৈ দিবি আৰু বুজিছনে, কোন ভাগৰ হাঁহ এজনীকে মাৰিবি আৰু। তাৰপৰা খানাটো খাবলৈ আহিমেই নহয় আৰু, চিন্তা নকৰিবি। খুৰীদৈ যে মানুহ মাৰিব আৰু দেই, গাড়ীখন আনিবলৈ পোৱাই নাই, আপোনাৰ পাৰ্টি দৰকাৰ হ'লেই নে? দিম পাৰ্টি কেলৈ নিদিমনো, ভাই গাড়ী আনিব আৰু মইনো বা হাঁহ এজনী দিয়াত নোৱাৰো, সৰু কথা নি আৰু। হ'ব দিয়ক, গাড়ীখন আনি লওকচোন বা, তাৰপিছত হ'ব পাৰ্টি চাৰ্টি কথা। এতিয়া আহক ভিতৰলৈকে আহক, বাহিৰতেনো কিমান কথা পাতি থাকিব ভাইটি। তইও তেনেহ'লে লগৰ কাৰোবাৰ লগতে গৈ পিনে ডিলাৰত খবৰ এটা কৰি চাবিগৈ বুজিছনে। কাগজ পত্ৰ কি লাগিব সেইবিলাকো কৰিব লাগিব নহয়। হ'ব দে, মই তেনেহ'লে গৈ থাকোঁ, পুতুকণহঁতৰ লগতে যাম নেকি, পুতুকণৰ ঘৰলৈকে গৈ চাম এপাক। খুইদেউ মই তেনেহ'লে গৈ থাকোঁ, খুইদেউক চাহ এটা দিবা, মই আহোঁতে কিবা এটা লৈ আহিম বাৰু, মিঠাই চিঠাই। তাৰ ঘৈণীয়েকলে মৰম দেখিলানে বা, আহোঁতে কিবা এটা লৈ আহিম বুলি কৈছে। খুইদেউ যে আৰু বলক খুইদেউ ভিতৰতে বহিব বলক। আজি কৈছো একেবাৰে কচকে নাচিবলৈহে মন গৈছে আৰু। একেবাৰে গাৰ্ডেন হৈছে। ৰাঙলীক লগ পাম যে আজি। সেইকাৰণে মই বুঢ়াটোৰ ওচৰত নাযাওঁৱেই, যিটো ৰকমত কোবাৰে হেৰো। বহুত দিনৰ মূৰত ওলালো আৰু দেই। চুলি তুলি বেপাৰবিলাক বন্ধ কৰিছো। গাঁৱত বহুত দিন একেবাৰে সোপাত ধৰা বুলি যাবলৈ নিদিয়ে নহয়, সেইকাৰণে চুলি বেপাৰটো বন্ধ কৰি দিছো। এতিয়া কুকুৰা বেপাৰত নামিম বুলি ভাবিছো আৰু দেই। আপোনালোকে আশীৰ্বাদ দিব আৰু মোৰ যাতে বেপাৰটো বাণিজ্যটো ভাল হয়, যাতে বিজনেছটো আৰু অলপ আগবঢ়াই নিব পাৰো, যাতে একদম টাউনত ডাঙৰ দোকান দুটামান দিব পাৰিলে মোৰ আৰু কৈছো নহয়, চিন্তা নাই আৰু। এইটো পানিৰাম বুঢ়া ক'ৰ পৰা আহিলে জানো? ৰাঙলীহঁতৰ ঘৰলৈ গৈছিলে হপায়। বুঢ়াই নেজানে ৰাঙলী যে আজিকালি দিনে ৰাতিপুৱাই গধূলিয়ে আমাৰ ঘৰতে থাকে, ল'ৰা টিউচনলৈ দিবলৈ আনো বুলি কৈছো নহয়। ৰাতিপুৱা এবাৰ আহিব, গধূলিও আহিব। ৰাম, এজনীৰ পৰা যেন শান্তি নাই মানে। ইমান ফূৰ্তিত নাচি গৈছিলো ৰাঙলীজনীক লগ পাম বুলি। ঘৰটো দেখোন তলা মৰা, মানুহ চানুহ নাই। ইমান দুখ মানে এতিয়া মই ঘূৰি আহিব লগা হৈছে। কচ বুঢ়া মানুহ মাৰিম বুলি ভাবিছ নেকি? ইমান জোকে মূৰতে মৰিয়াই দিছ যে, তোৰ লাখুটিডাল ভাঙি একদম টুকুৰা কৰি পেলাম, গম পাবি বুঢ়া। ৰাঙলীক লগ পাবলৈ গৈছিলো, ৰাঙলী ঘৰত নাই। সেইকাৰণে মোক চেণ্টিমিটাৰ একেবাৰে মিটাৰলৈ পৰিৱৰ্তন হৈ গৈছেগে। সেইকাৰণে তোক ইয়াতে পালো বাটতে, মূৰতে মৰিয়াই দিছো। মৰি নাথাক নহয়, ইমান মৰি যোৱাকে মৰা নাই মই। ইমান সৰু ল'ৰাটোক গৈ এবাৰ এনেকে লাখুটিডালে মূৰতে টাঙনিয়াই দিব লাগে নেকি? মই যদি পঢ়া কথা যদি চব পাহৰি থাকো, তেতিয়া কি হ'ব? ঐ ল'ৰা, কৈছো মোৰ ফালে খং উঠাই নলবি। চুলি বেপাৰীক কেনেকৈ মাধ মাৰ দিছিলো মনত আছেনে নাই? তোকো মৰিয়াই দিম আকৌ, কৈ দিছো। ওচৰত থাকিবও লাগিব নহয়, বৰ বৰ্জখনীয়া লগৰ বুঢ়া আকৌ দেই, এইটো মৰিব নেদেখা বুঢ়াটো এইটো। ইমান সৰু ল'ৰা হৈ তই ইমান ডাঙৰ কথা ক। ডাঙৰ মানুহক কেনেকে কথা কব লাগে নেজানো হে? তেনেকে কথা কবলৈ আহিছ যে, গালি দিবলৈ আহিছ যে, হে? আপুনি সেনেকুৱাখন কৈ নাথাকিব দেই, লাখুটিডাল ইফালে নিয়ক। আপোনাক মই গুড নিউজ এটা দিম বুলিহে ভাবিছিলো। কি গুড নিউজ? বুঢ়াটো যে এইটো গুড নিউজ বুলি কোৱাৰ লগে লগে একেবাৰে তাৰ মুডে চেঞ্জ হৈ গ'ল। অথনিৰ পৰা লাখুটিয়ে আকৌ মোক খুন্দিয়াম কৈ আছে। চৰ্ত এটাকে দি দিম নেকি? ককা, গুড নিউজটো বাৰু কম। আপুনি প্ৰথমতে মোক এটা প্ৰমিছ কৰক যে আপুনি এনেকে
এই হোৱাটো নোহোৱাটো এনেকৈ মানুহৰ মূৰে চুৱে লাখুটিডালে টঙনিয়ে নাথাকোঁ বুলি, নহ'লে মই কিন্তু আপোনাক গুড নিউজ ফুড নিউজ একো দি থাকিবলৈ নাই আকৌ, কৈ দিছোঁ। প্ৰমিছ নে শ্ৰমিছ এইবোৰ আমি নেজানো ক দেই। খালি শপত ল'ব পাৰিম আৰু তোক আৰু এনেকৈ নেমাৰোঁ বুলি। বাকীবোৰ কথা বাৰু বাদ দিছোঁ, এতিয়া ক গুড নিউজটো কি? তেন্তে শুনক, ৰাতিপুৱা গধূলি আপোনাৰ প্ৰেমিকা, আপোনাৰ একেবাৰে প্ৰেয়সী ৰাঙলী কৈছোঁ নহয়, টিউচন দিবলৈ আহোঁ বুলি আমাৰ ঘৰতে থাকেহি। সেইটোৱে হ'ল গুড নিউজ। সেই কথাষাৰ ক'বলৈহে পালোঁ, বুঢ়া একেবাৰে সম্পূৰ্ণকৈ কথাটো নুশুন দেই, গ'লেই। ৰাঙলী, তুমি ইয়াত আছা? মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ। মই বোলো গেলা অকণো খাই থৈ আহিম বোলো, তোমাৰ বোলো মুখখনো বোলো চাই থৈ আহিম। তুমি ইয়াত বহি আছাহি, মই গম পোৱা হ'লেনো কেতিয়াবা ওলালোহেঁতেন দেই। পদতি, আপুনি বা হোৱাটো নোহোৱাটো কেলে এনেকৈ মোৰ পিছে পিছে লাগি ফুৰে মই বুজি নাপাওঁ দেই। মই আপোনাক এইবোৰ গেলা বিকু কাৰণে আপুনি কি এনেকৈ মোক কি ভাল পাওঁ বুলি ভাবে যে? মই আপোনাৰ বিয়া হ'ম বুলি ভাবে নি? আপুনি ক'ত আৰু মই ক'ত চাওকচোন, আপোনাৰ মৰিবলৈ আৰু কেইটা দিন আছে বাৰু হে? আপুনি বা মোক এতিয়া বিয়া পাতিম বুলি কৈ থাকিবলৈ বয়স আছেনে বাৰু? মোৰ লাজ লাগে নহয়, মানুহ এঘৰলৈ আহিবলৈ শান্তি নাই মানে আপোনাৰ পৰা। সঁচাকৈ পাই, এই দতিটো লাজ চৰমনো আছেই নে নাই নে জানো। আৰু ৰাঙলী, তোকো মই ভনী হিচাপে কথা এটা কওঁ, তই এইবোৰ গেলা চেলা এইবোৰ বনাবলৈ বাদ দে বুজিছনে? তই বেলেগ কিবা এটা কামত ধৰ। তাকে বাইদেউ, আপুনি ঠিক কথাই কৈছে। মোৰ জীৱিকা একো নাইকিয়া দেখিহে মোৰ মানুহজনো নাইকিয়া হ'ল, সেইকাৰণেহে এইবোৰ বনাওঁ। ক'ৰবাত হাজিৰা মাৰোঁগৈ বুলি ভাবিলেও হাজিৰা কৰিবও নোৱাৰোঁ নহয়। মা দেউতাই সৰুৰ পৰা ইমান মৰমত ৰাখিলে, এতিয়া সেইকাৰণে সেইবোৰকে কৈছোঁ আৰু। কথা এটা ভাবিছোঁ বুজিছেনে, মই ছাগলী তাগলীকে সৰহকৈ এখিনি পুহিম বুলি ভাবিছোঁ। ক'ৰবাত দূৰৰ পৰা অলপমান কিনি আনিম। গেলা বিকা পইচা অলপমান গোটাই থৈছিলোঁ, মই বোলো কিবা এটা ভাল কামত খটাম বুলি। তাকে কৰিব লাগিব, এইবোৰ গেলা চেলা বিকি মই মানুহৰ কথাহে শুনিব লাগে। ৰাঙলী আজি বৰ ভাল পদক্ষেপ এটা ল'লে। আৰু আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যিসকলে আমাৰ চেনেলটো নতুন প্ৰথমবাৰ আহিছে, তেওঁলোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই। ব'লা ৰাঙলী ভিতৰত বহোগৈ বোলা, আমিও তোমালোকৰ কাৰণে চাহ বনাওঁ। বৰ বেয়াকৈ অপমান কৰি থৈ গ'ল দেই।